নমস্কাৰ বান্ধৱীসকল, ভালনে? মই আকৌ আহিলোঁ এটা নতুন ৰেচিপি মানে মই আজি কঁঠাল বনাইছিলোঁ কণ বিলাহীৰে। ভাবিলোঁ ভিডিঅ'টো ৰাখি থওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তে ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে কেৰাহীত তেল দি পিঁয়াজ দি দিব। পিঁয়াজ লগতে জলকীয়া, কেঁচা জলকীয়া, গুড়ি মছলা, এয়া জিৰা গুড়ি, গৰম মছলা, মিট মছলা অকণমান দিছোঁ যাতে মাংসৰ দৰে সোৱাদ এটা আহে, গোন্ধ এটা আহে মাংসৰ নিচিনা, আৰু ৰং গুড়া, এয়া আমাৰ কণ বিলাহী, ঘৰৰে কণ বিলাহী দি দিছোঁ, আৰু ধনিয়া গুড়া দিছোঁ, আৰু মই পাঁচফোৰণ, জিৰা জালুক আৰু শুকান জলকীয়া এটা খুন্দনাত পিহি ৰাখিছিলোঁ, সেয়াও অকণমান দি দিছোঁ। গোন্ধটো ভাল লাগে। আৰু নিমখ গোটেইখিনি দি, এইখিনি দিয়াৰ সময়ত মই গেছটো কমাই ৰাখিছোঁ। গোটেইখিনি দি ভালদৰে মিহলি কৰি ল'ব যাতে বিলাহীটো ভালকৈ সিজি যায় আৰু মছলাখিনি ইয়াৰ লগত সোমাই পৰে। অকণমানকৈ লৰাই শুকান হ'লে অকণমান পানী দি মছলাটো ভালকৈ বনাই ল'লেই হ'ল। মছলাটো বনোৱাৰ লগতহে মাংসত মানে তৰকাৰীখন সোৱাদ হয়। মাংস বুলি কৈ পালোঁ, কঁঠালৰ তৰকাৰীখন মানে মছলাটো যিমান ভালকৈ বনাব গোটেই তৰকাৰীখন বেছি ভাল হয় তেতিয়া। এয়া মই পানী অকণমান দি ৰাখিছোঁ, আৰু মই কঁঠালখিনি কাটি কুকাৰত হুইচেল এটা দি পানীটো যাবলৈ ৰাখি দিছিলোঁ। আৰু মছলাখিনি আমাৰ ৰেডি হৈ গৈছে। এয়া চাইডে তেল বিৰিঙি উঠিছে। এতিয়া আমি ইয়াতে কঁঠালখিনি দি দিম। কঁঠাল আৰু এটা আলু দিছোঁ মই, আলু নিদিলেও ভাল লাগে, আলু দিছোঁ। আৰু এয়া তৰকাৰীখন দি দিছোঁ মই ইয়াতে। কঁঠালখিনি লাহে লাহে বেছি জোৰত নলৰাব, কাৰণ কঁঠালখিনি বইল হৈ আছে। মাত্ৰ মছলাখিনি যাতে ইয়াৰ ভিতৰত সোমাই পৰে তাৰে লক্ষ্য ৰাখিব। এয়া আমাৰ মছলা ইয়াৰ লগত মিক্স হৈয়ে গৈছে। এটা কণ বিলাহী দিলে এটা ধুনীয়া কালাৰ আহে আৰু খাবলৈ খুবেই টেষ্টি হয়। আৰু মই অকণ পানী দি ভাজি আছোঁ। ভাজিলে তৰকাৰীখনৰ সোৱাদেই বেলেগ হয়। যিমানেই ভাজিব সিমানেই বেছি ভাল হয়, যাতে তলত নালাগে তাৰ কাৰণে মই অকণ পানী দি লৰাইছোঁ। এয়া অলপকৈ ভাজি ৰাখিছোঁ, আৰু মই গেছটো ল' টু মিডিয়াম ৰাখিছোঁ। যেতিয়া মই পানী দিম তেতিয়া অকণমান হাই ৰাখি দিম। এয়া অকণমান সময়ৰ কাৰণে মই ঢাকি ৰাখিছোঁ আৰু গেছটো ল' টু মিডিয়ামেই ৰাখিছোঁ। এয়া ঢাকনিখন দাঙি চাওক। এয়া চাওক, আমাৰ তৰকাৰী অকণ হৈয়ে গৈছে, আৰু অকণমান মই তলত লগাৰ নিচিনা লাগিছে কাৰণ পানীটো শুকাই গ'ল। এতিয়া অকণমান ভাজি পানী অকণমান আৰু দি দিব। পানী অকণমান দি ভালকৈ ভাজিব। এয়া অলপকৈ ভাজিছোঁ। কালাৰটো বেলেগ আহিছে, দেখিছেনে? কি ধুনীয়া কালাৰ এটা আহিছে। আৰু আমাৰ ভাজা হৈয়ে গৈছে। অকণমান বেছি নাভাজোঁ, কাৰণ কঁঠালটো ভাঙি থাকিব। আৰু মই কেঁচা জলকীয়া দুটা ইয়াতে দি দিছোঁ, আৰু জ্বলা হ'লে তৰকাৰীখন বেছি ভাল লাগে খাবলৈ। এয়া মই তৰকাৰীত পানী দি দিলোঁ। বেছি পানী নিদিওঁ, মই জোল নকৰোঁ, অকণমান গ্ৰেভি টাইপ কৰিম। গ্ৰেভি টাইপ হ'লে বেছি ভাল লাগে জোলতকৈ। এয়া হৈয়ে গৈছে আমাৰ জোল। এয়া অকণমান সময় ঢাকি ৰাখিম। ঢাকাৰ আগত মই ইয়াতে অকণমান জালুকৰ গুড়ি দি দিছোঁ। জালুকৰ গুড়ি দিলেই হ'ল। মোৰ তাত আছিল কাৰণে মই অকণমান দি দিলোঁ। জালুকৰ গুড়ি দিলে অলপ বেলেগ টেষ্টি হয়। এয়া মই অকণমান সময়ৰ কাৰণে তৰকাৰীখন ঢাকি ৰাখিছোঁ। এয়া হৈ গ'ল অকণমান সময়। এয়া চাওক, ঢাকনিখন দাঙি কি ধুনীয়া উতল আহিছে আৰু কি ধুনীয়া কালাৰ আহিছে। ধুনীয়া লাগিছে। এনেকৈ অকণমান উতল আহালে লৰাই থাকিব। আৰু শেষত মই অকণমান গৰম মছলা এড কৰি দিছোঁ ইয়াতে,
হ'বৰ সময়ত গৰম মছলা অকণমান দিলে তৰকাৰীখন দেখিবলৈও ভাল হয় আৰু খাবলৈও সোৱাদ হয়। এয়া আমাৰ পানীটো শুকাই গ'ল। এয়া চাওক, মই বাতি এটাত পৰিৱেশন কৰিছিলোঁ। আৰু যদি ভাল লাগিলে মোৰ ভিডিঅ'টো চাই প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটোও দবাই দিব। থেংক ইউ।